এই প্ৰখৰ ৰ'দ আৰু এয়া উলিয়াইছোঁ ধান। যিহেতু ৰ'দটো চোকা সেইকাৰণে ধান শুকুৱাবলৈ বৰ ধুনীয়া হৈছে আৰু সেইকাৰণে আজি উলিয়াই ধান। তাৰপিছত এয়া পিছদিনাখন গৈছিলোঁ যে সৰিয়হ দিয়া কথা, সৰিয়হ ইয়াত ধুনীয়াকৈ শুকাই গ'লে পিছাই আনিলেগৈও আৰু ইয়াত ধুনীয়াকৈ তেল ওলালে। এইকেইটাতো আছে বাৰু, কিন্তু এতিয়া এয়া ধুনীয়াকৈ একদম গামলা এটাত বা যিকোনো ডাঙৰ বাচন এটাত ধুনীয়াকৈ উলিয়াই মেটখিনি পৰিবলৈ থ'ব। আৰু ইমান গৰম আছে সেইকাৰণে একদম বাঁহৰ তলতে বহি আছোঁ। আৰু বাঁহৰ তলত কিমান চেঁচা সকলোৱে জানেই, আৰু আমাৰ ইয়াত পেটলা পৰি আছে। আৰু তাৰ মাজতে খালোঁ আৰু ৰবাব টেঙা। গৰমৰ দিনত টেঙা খাবলৈ ভালেই, আৰু ধুনীয়াকৈ বহি আছোঁ আৰু এতিয়া বাঁহৰ তলত একদম পূৰা বতাহ মাৰি আছে, পূৰা চেঁচা। তাৰপিছতে এয়া খালোঁ নাৰিকলৰ পানী, নাৰিকল এটা পাৰি। ইমান গৰমত নাৰিকলৰ পানী খাবলৈ এনেও ভাল, চেঁচা একদম মিঠা। আৰু ইয়াত ধুনীয়াকৈ খালোঁ, নাৰিকলো খালোঁ। এতিয়া 3-4মান বাজিছে আৰু ৰ'দ চব পূৰা, আৰু এইফালে গোটেই একদম কেৰকেৰীয়া তামোল শৰাই খাই